ক্ষুধাৰ তাৰণা কিমান হ'লে এগৰাকী মাতৃয়ে ফেচবুকত নিজ পৰিয়ালৰ ভোকাতুৰ ছবি ভাইৰেল কৰিব পাৰে। কিমান কষ্ট পালে অশ্ৰুসিক্ত নয়নেৰে এটি কণমানি দেৱ শিশুৱে আহ্বান কৰিব পাৰে, আমাৰ ফালেও আহিবচোন, আমাকো চাউল দাইল দিব, পাপা আহিব পৰা নাই, এতিয়া আমাৰ খাবলৈ একোৱেই নাই। আমাৰ ফালে আহিব, ইয়াত গাড়ী নাই, চাউল দালি দিয়া নাই, বেলেগ গাঁৱৰ ফালে সেয়া দি আছে। তাই বাপেকলে ফোন কৰে, পাপা মোৰ ভোক লাগিছে। বাপেকে কি কয় জানে, যে হ'ব দিয়া থাকাচোন তেনেকে, মই যেতিয়া খুলিব পাৰিম, গাড়ী খুলে মই লৈ আহিমগৈ। এটি ভাইৰেল ভিডিঅ', যিটো ভিডিঅ' দেখিলে আপোনাৰো চকু সেমেকি উঠিব। ভিডিঅ'টোত থকা কেইটামান বাক্যই আপোনাৰ অন্তৰটো আঘাত কৰিব। লকডাউনৰ ফলত মাতৃগৃহত আহি আবদ্ধ হ'ল এইগৰাকী মহিলা। নাই যোগাৰ কোনো খাদ্য সামগ্ৰী। কিমাননো চাব মাতৃ, ভগ্নী আৰু পুত্ৰীৰ ভোকাতুৰ মুখ। উপায়ন্তৰ হৈ শোণিতপুৰ জিলাৰ শিৱ মন্দিৰৰ কোচগাঁৱত থকা এই পৰিয়ালটিয়ে ফেচবুকৰ জৰিয়তে বিচাৰিলে সহায়। নিউজ ডেস্ক ৰিপৰ্ট, BMC নিউজ।